এটা ভয়ংকৰ ঘটনা এটা আমৰ ডালত দুটাকৈ ওলমি থকা মৃতদেহ উদ্ধাৰ দুই কিশোৰীৰ কিন্তু দুই আত্মহত্যাৰ ৰহস্যৰ আঁৰত লুকাই আছে দুই কন্যাৰ মৃত্যু আপোনালোকে কি ক'ব হত্যা নে আত্মহত্যা আৰু এই কন্যা দুগৰাকী আছিল 16 বছৰীয়া কিশোৰী হোমাইনা ৰাভা আৰু 18 বছৰীয়া কিশোৰী ৰবিতা ৰাভা কিন্তু কিয় একে আমৰ ডালত দুজনে আত্মহত্যাৰ পথ বাছি ল'লে এয়া জানো আপুনি মানি ল'ব কিন্তু এই ঘটনা সঠিকভাৱে তদন্ত কৰি আছে কোকৰাঝাৰ আৰক্ষী বিষয়া আৰু অতি কম সময়ৰ ভিতৰত পোহৰলৈ আহিব আচলতে এয়া হত্যা নে আত্মহত্যা আৰু অভয়াকুটিত এই দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ সন্দৰ্ভত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল বিটিআৰৰ চিফ প্ৰমোদ বড়ো অভয়াকুটিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে উদ্ধাৰ হোৱা দুই মৃত কিশোৰীৰ পৰিয়ালক সাক্ষাৎকাৰ কৰে মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে কৰোনাৰ সংকটকাল আৰু সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত দুই কিশোৰীয়ে গুৰু এৰাৰ দিবলৈ গৈ এজোপা আম গছৰ এটা ডালত একেলগে চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত থকা পৰিৱেশ এটালৈ এনেদৰে হঠাতে নামি হোৱা আতংকময় ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ঘটনাৰ ওপৰত কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী নিজেই আহি পৰিয়ালটোক সান্তনা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি যদিহে হত্যা কৰা ঘটনা হয় তেনেহ'লে হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিব বুলি পৰিয়াল তথা সাংবাদিকৰ আগত এনেদৰে জনাই থৈ যায় সাংবাদিক বন্ধুসকল আমি এই গাঁৱত দুগৰাকী ছোৱালী ৰাবিয়া আৰু সুনয়না ৰাভা এই দুয়োগৰাকী ছোৱালী এটা ৰহস্যজনিতভাৱে মৃত্যু হোৱাৰ খবৰ যোৱাকালি মই গম পাওঁ ৰাভা জনজাতি সম্প্ৰদায়ৰ দুগৰাকী ছোৱালী গছত ওলমি মৃত্যু হোৱাৰ বাতৰি দেখা পোৱা যায় কিন্তু পৰিয়ালৰ মতে আত্মহত্যা কৰাৰ কোনো কাৰণ নাছিলে আৰু বিশেষকৈ গোটেই ঘটনাটোৱে এটা ৰহস্যও ইংগিত দিয়ে তাৰ পৰিপ্ৰেক্ষিতত মই নিজে আহি আজি পৰিয়ালটোক সাক্ষাৎ কৰিলোঁ আৰু গোটেই ঘটনাটোৰ সৰজমিন তদন্তও কৰিলোঁ আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ লগত আছিলে অশোক সিংহী আৰু বিধায়ক লৰেন্স ইছলাই ডাঙৰীয়াও আছিলে আমি গোটেই কথাখিনি বিটিআৰৰ IGP আৰু কোকৰাঝাৰৰ SPৰ লগতো কথা পাতিছোঁ আৰু যদি হত্যা হয় হত্যাকাৰীক শাস্তি যদি আত্মহত্যা হয় আত্মহত্যাৰ কাৰণ কি এই দুইটা বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ মই নিৰ্দেশ দিছোঁ আৰু পৰিয়ালটোৰ খা খবৰ ইতিমধ্যে আমাৰ সকলোৱে লৈছে ভৱিষ্যতেও মই লৈ থাকিম চৰকাৰৰ পৰা তেনেকুৱা কিবা দিব নেকি চৰকাৰৰ পৰা এইটো টকা পইচাৰ কথা নহয় মেইন কথাটো হ'ল যে যদি হত্যাকাৰীজনক বিচাৰি উলিয়াব লাগে যদি আত্মহত্যা কৰিছে তাৰ কাৰণটো লাগে বাকীটোতো টকা পইচাৰ কথাটো গৌণ আচল এটা জীৱন যদি গ'ল কাৰ কাৰণে জীৱন গ'ল কিয় জীৱন গ'ল আমি কিছু মানুহৰ ওপৰত সন্দেহ কৰিছোঁ পুলিচে তদন্ত চলাই আছে 4-5 জনক ইতিমধ্যে সোধপোছৰ কাৰণে অনা গৈছে দুজন অপৰাধীক বা আজিৰ দিনটোত অপৰাধী বুলি ক'ব নোৱাৰি তেওঁলোকক আমি লৈ আহোঁতে দেখা পাইছোঁ যে তেওঁলোকে নিজৰ মোবাইল গোটেই মেছেজ গোটেই ডিলিট কৰি থৈ দিছে অথচ ছোৱালীজনীৰ লগত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাও কথা পতাৰ প্ৰমাণ আমাৰ হাতত আছিলে গতিকে গোটেই কথাটো ৰহস্যৰ লগত জড়িত আমাৰ দুগৰাকী জনজাতি ছোৱালীৰ এই ধৰণৰ মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই আৰু সেইকাৰণে মই ইয়াত আহি বিষয়টোৰ সৰজমিন তদন্ত কৰিলোঁ আৰু মোৰ বিশ্বাস যে পুলিচে গোটেই ঘটনাটো পোহৰলৈ আনিব এইবিলাক ঘটনা বহুত সময়ত বহুত ধৰণে হয়তো হৈও আছে
আৰু বিশেষকৈ আমাৰ ধুবুৰী গোৱালপাৰা নামনি অসমত আমাৰ বহু লোক নিৰাপত্তাৰ অভাৱত বাস কৰে মোৰ ইয়াত মই যে আহিছোঁ এটা সকলোকে এটা মেছেজ দিবৰ কাৰণে আহিছোঁ যে এইখন চৰকাৰে কোনো ধৰণৰ অত্যাচাৰ বিশেষকৈ দুখীয়া আৰু নিষ্পেষিতজনৰ ওপৰত কৰা অত্যাচাৰক সহ্য নকৰে বাকী কথা আহি আছে বাকী কথা আমি পিছত পাতিম আৰু বিশেষকৈ এই মাটিখিনি যিহেতু BTRৰ অধীনত পৰে BTRে যিয়ে সিদ্ধান্ত লয় আমি তাত সহায় কৰিম স্যার এটা মেসেজ ন্যাশনাল গোল্ড মেডেলিস্ট আর্চার মহিলা বড় যোৱাকালি মই জানো বিষয়টো আৰু আমিও এইমছত চিকিৎসাৰ কাৰণে আমি চাই আছোঁ মই এইটো ক্ষেত্ৰত প্ৰমোদ আৰু দীপেন বড়ো দুইজনৰ লগতে মই কথা পাতিম প্ৰাইমা ফেচি মাৰ্ডাৰ বুলি ভাবে নেকি প্ৰাইমা ফেচি মাৰ্ডাৰ বুলিও ভাবিব পাৰি আৰু ছুইচাইড আণ্ডাৰ ডিউৰেছ বুলিও ভাবিব পাৰি এটা তদন্তত ওলাব আপোনাৰ প্ৰাক্তন বিধায়ক অশোক সিংহে অলপ আগত আমাক ক'লে যে বেদখলকাৰী এই অঞ্চলত ভৰি পৰিছে তেখেতৰ কথাখিনি তেখেতৰ লগত পাতিম